हेलो फ्रेंड मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ পৰা একদম ডেইলি ব্লগ বনাম, আপোনালোকে চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু লগতে মোৰ ফেচবুক পেজ এটা আছে, তাতো চাবগে, নাং ডলি ফুকন বুলি আছে। আৰু এতিয়া তেন্তে ভিডিঅ'টো মাজলৈ যাওঁ বলক। এফালে মাছ উলিয়াই লৈছোঁ, এতিয়া ধুনীয়াকৈ বোলো বনাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব দেই। ৰৌ মাছ খাম আজি, ৰৌ মাছ। এফালে তেল দি দিছোঁ, ভিডিঅ'টো শেষলৈকে চাব দেই আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু এইফালে দেখিছেনে তেল অকণমান সৰহকৈ দি লৈছোঁ, মানে নহ'লে কি হয় মাছটো লৰাবলৈ দিগদাৰ হয়, লাগি ধৰে দেই। আৰু এইফালে নিমখ অকণমানো দি দিওঁ, ইয়াত যিহেতু হালধি বনাই থৈছোঁ, হালধি নিদিওঁ আৰু নিমখ অকণমান দি দিছোঁ। আৰু এই দুদিন ৰ'দ দিছিলেহে ন, আকৌ বৰষুণ দিলেই। এই হেতাখন ক'লা হোৱাৰ এটা কাৰণ আছে, কি কাৰণটো জানেনে? মানে কি হ'ল, মই মানে কি কৰিলোঁ, ইয়াত কিবা এটা পুৰিছিলোঁ, এনেকৈ জুইত দি দিলোঁ, সেইটো কাৰণে ক'লা পৰি গ'ল। ইফালে দি দিছোঁ মাছ। ইফালে মাছ বনি আছে দেই ধুনীয়াকৈ, ৰৌ মাছ খাই আজি টেষ্টি লাগিব ঠাণ্ডা বতৰ। আৰু এইফালে আছে কেইটকামান পেটু আনিছিলে, মই পেটুখিনি ক'লা ক'লা দেখি দলিয়াই দিলোঁ, হাজবেণ্ডে বনাই খাম বুলি আনিছিলে। আৰু ইয়াত বনি আছে তেলিটো হাৱা খাই আছে দেই। এইফালে ফেনখন লাগি আছে, ইমান ঠাণ্ডাত সি একদম ধুনীয়াকৈ ফেনৰ বিচ লৈ আছে। বহুত কথা জনালোঁ, সৰুৰ পৰা তাক ভিডিঅ' কৰি থাকোঁ নাই, ভিডিঅ' কোৱা কথা সি মানে জানে। ভিডিঅ' কৰিছে বুলি ক'লে মানে আঁতৰি দিয়ে, নহ'লে মানে ইফালে ইফালে গুচি যায়গৈ, নহ'লে ইফালে মোক কৈ দিব সেইটো গ'লগৈ। এতিয়া মানে তাক ভিডিঅ' কৰিলোঁ যে সেইটো কাৰণে। আজি নহয় কালি সি শিকলি ছিঙিছে, ওপৰলৈ যাবলৈ নাপায়। এইফালে মাছো বনি আছে আৰু লগতে এইফালে ফুলকবি, আলু আৰু বিলাহী আৰু এনেকৈ সৰু সৰু কেঁচা জলকীয়া দুটা লৈছোঁ, যিহেতু হাজবেণ্ডে মানে জলকীয়া ইমান খাব নোৱাৰে, সেইটো কাৰণে। আৰু এতিয়া ধুনীয়াকৈ কুটি লওঁ, এতিয়া ধুই আনিলোঁ ধুনীয়াকৈ বাৰু। আৰু পানীটো পৰি আছে মানে ইয়াত তলত বাতিৰা এৰি থৈছোঁ দেই। আৰু আমাৰ ডবিটো তলত ঘূৰি ফুৰিছে, এইফালে ফিজ আনি থৈছে হাজবেণ্ডে। মাছবোৰ ফুটিছে বহুত দেই। আৰু মইনো কেনেকৈ বনাওঁ তাকে বোলো আপোনালোককো দেখাওঁ। যিহেতু চবেই বনোৱা ষ্টাইলো বেলেগ বেলেগ হয় নাই, হয়তো আপোনালোকেও বনোৱা ষ্টাইলবোৰ বেলেগ বেলেগ হ'ব পাৰে, সেইটো কাৰণে ভাবিলোঁ অকণমান দেখাওঁ আৰু মইনো কেনেকৈ বনাওঁ। ভিডিঅ'টো চাই যাব শেষলৈকে। এইফালে চিপছ খাই আছোঁ দেই ৰাইচ। মাছ বনাই থোৱাৰ মাজতে খাই লৈছোঁ ধুনীয়া।
আৰু এফালে দেখিছেনে ফুলকবিখিনিও লাগি ধৰিলে, চ' ভাবিলোঁ পানী দি দিওঁ। আৰু মানে মই কাৰেণ্টৰ কেটলিটোতে পানী গৰম কৰি ৰাখিছিলোঁ আৰু তাৰ পৰা অকণমান ঢালি দিছোঁ আৰু এতিয়া বোলো মাছ কেইপিচো দি দিম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কেনে পায় জনাবলৈ নাপাহৰিব। আৰু এতিয়া ধুনীয়াকৈ দি দিছোঁ আৰু চাই যাব আগলৈ মইনো কি কৰোঁ। আৰু আপোনালোকৰ মাজলৈ সদায় মই ভিডিঅ' আনিম বুলি ভাবিছোঁ আৰু আশীৰ্বাদ কৰিব আৰু যাতে আগুৱাই যাব পাৰোঁ আৰু সকলোৱে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ দেই। আৰু এতিয়া মানে অকণমান দেৰি ঢাকন দি ৰাখি দিম আৰু এতিয়া মাছ কেইপিচ দি লৈছোঁ। দিয়াৰ পিছত মাছ মানে 4 পিচ দিছোঁ। এনেকৈ ডাঙৰ ডাঙৰ কেইপিচ আমি খাম, সৰু সৰু কেইপিচ আমাৰ যিহেতু টেডিটো আছে ন, তাক দিব লাগিব আৰু মানে কাঁইট চাইড গুচাই দিব লাগিব, কিন্তু তাৰ কাৰণে দি থৈ দিছোঁ। আৰু আমাৰ কাৰণেও ধুনীয়াকৈ এতিয়া সিজিবৰ কাৰণে অকণমান ৰাখি দিম আৰু এতিয়া ধুনীয়াকৈ উতলটো আহিলেহে খাই ভাল লাগে নহয় জানো। আৰু এফালে দেখিছেনে হাজবেণ্ডে ফোনত কথা পাতি পাতি ভাত খালে আৰু এফালে ময়ো বোলো তেন্তে খাই লওঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু তেন্তে বোলো এতিয়া খাই লওঁ। এফালে ধুনীয়াকৈ লৈ ল'লোঁ গুটি আলু ভাজিছিলোঁ অথনি আৰু এফালে মাছ ফ্ৰাই আৰু মাছৰ জোল। তেন্তে আজিলৈ আহিছোঁ, বাই। আকৌ এটা ভিডিঅ'ত লগ পাম।